যেহেতু এই কথাৰ আহ্বান জনাইছিল যে ইন্দ্ৰাণী শৰ্মাক লাইভত আনিব লাগে, ইন্দ্ৰাণী শৰ্মাৰ লগত বহুতে কথা পাতিবলৈ বিচাৰে, গতিকে সেই সুবিধাকণ আমি কৰি দিছোঁ। আচলতে বহুদিনৰ পৰাই আমি যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছিলোঁ, কিন্তু ইন্দ্ৰাণী যিহেতু যথেষ্ট দূৰত থাকে, গতিকে আহিবলৈ অকণমান অসুবিধা আছিল। গতিকে আজি গোটেইখিনি সুবিধা হৈছে, গতিকে আমি ফোন লাইন খুলি দিছোঁ। গতিকে ফোন নাম্বাৰকেইটা ইতিমধ্যে আমি স্ক্ৰীণত দেখুৱাই আছোঁ আপোনালোকক। সেই নাম্বাৰকেইটাত আপোনালোকে ফোন কৰক আৰু ফোন কৰি আপোনালোকৰ প্ৰিয় লেখিকাগৰাকীৰ সৈতে আপোনালোকে কথা পাতিব পাৰিব। ঠিক আছে, ইন্দ্ৰাণী, আমি অনুষ্ঠান আৰম্ভ কৰোঁ। মই প্ৰথমতে সুধিবলৈ বিচাৰিম, আচলতে এটা কথা ক'ব লাগিব এইখিনি মুহূৰ্তত, যে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়, মই এটা কথা ক'বলৈ বিচাৰিছোঁ, সকলো সাহিত্যিকলৈ সন্মান জনাই আচলতে সেই প্ৰশ্নটো মই কৰিবলৈ বিচাৰিছোঁ, যে কিছুমান ব্যক্তিত্বক লগ পোৱাৰ খুবেই আশা থাকে, বিশেষকৈ প্ৰভুৱে সমাজৰ খুব এটা আশা থাকে। তেনে এগৰাকী সাহিত্যিকক লগ পোৱাৰ হেঁপাহ আছিল এটা সময়ত মামণি ৰয়ছম গোস্বামীক। বিভিন্নজন প্ৰভুৱে তেখেতৰ ব্যক্তিত্বই আকৰ্ষণ কৰিছিল, তেখেতৰ চকুৰ কাজলেই হওক, তেওঁৰ ফুটটোৱেই হওক, কাপোৰ কানিয়েই হওক, আকৰ্ষণ কৰিছিল। ঠিক তেনেকৈ হৃদয় এক বিজ্ঞাপনৰ পাছত অনুৰাধা বাইদেউক লগ পাবলৈ, অনুৰাধা শৰ্মা পূজাৰী বাইদেউক লগ পাবলৈ বিভিন্নজনে আশা কৰিছিল, ইচ্ছা কৰিছিল। তাৰ পাছত ৰঞ্জু হাজৰিকা কোন, তেওঁ এগৰাকী পুৰুষ নে মহিলা, সেই কথাক লৈ আমাৰ সেইখিনি সময়ত বিভিন্ন চৰ্চা চলিছিল। তাৰ পাছত এটা দীঘলীয়া ব্যৱধানৰ অন্তত আজি দেখিছোঁ এনেকুৱা ধৰণৰ এটা চৰ্চা চলিছে, যাৰ কাৰণে তোমাক লাইভত পাবলৈ বিচাৰিছে, তাৰ কাৰণে ইমান দূৰৰ পৰা তুমি আহিবলগীয়া হৈছে। গতিকে এই সময়খিনি তোমাৰ কাৰণে নতুন, কেনেকৈ উপভোগ কৰিছা এই সময়খিনি? প্ৰথমতে মই এটা কথা কওঁ, তুমি যিসকল লেখকৰ কথা ক'লা, মামণি ৰয়ছম গোস্বামী বাইদেৱে হওক বা অনুৰাধা শৰ্মা পূজাৰী বাইদেউ বা ৰঞ্জু হাজৰিকাদেৱ, মোৰ আৰু এগৰাকী লেখিকা মোৰ খুবেই প্ৰিয় ৰীতা চৌধুৰী বাইদেউ, তেখেতসকলৰ লগত মই কেতিয়াও মানে নিজক চাব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰিম। ঠিক আছে, তেখেতসকল মানে মই ভাবোঁ তেখেতসকলৰ কলমত যিটো যাদু আছে, তেখেতসকলে যিমানখিনি সাহিত্যৰ অৱদান আমাৰ সমাজলৈ আগবঢ়াইছে, মইতো এইখন পৃথিৱীলৈ মানে খোজ দিছোঁহে। আমি আচলতে সেইটো তুলনা কৰা নাই, কিন্তু সেই আচলতে পৰিৱেশটোৰ কথা কৈছোঁ। পৰিৱেশটো মানে ছাডেনলি সেই পৰিৱেশটো অহা দেখিবলৈ পোৱা গৈছে। মোৰ জনপ্ৰিয়তাটো কি হ'ল, মই আশা কৰা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ যে JEC মানুহে ইমান ভাল পাব, এনেকৈ মানে আঁকোৱালি ল'ব বুলি। খুব ভাল লাগিছে, এটা কাৰণেই ভাল লাগিছে যে মানুহে এনেকৈ যে কয় এতিয়াৰ ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে বা এনেকুৱা এটা থাকে যে গেম খেলা বা টিভি বা ৱেব ছিৰিজ চোৱাতে ব্যস্ত, এনেকুৱা নহয়। আচলতে তেওঁলোকৰ মনটো যদি চুই যাব পাৰে, তেওঁলোকে পঢ়ে, পঢ়াৰ ইচ্ছা সকলোৰে আছে। আৰু JECয়ে এইটো মানে প্ৰমাণ কৰিছে যে এতিয়াও এটা স্থান আছে যি পঢ়িব বিচাৰে ভাল বিষয়বস্তু, আৰু যদি কোনোবাই লিখে তেখেতসকলে নিশ্চয় আঁকোৱালি ল'ব। আৰু এই JECৰ জনপ্ৰিয়তাখিনি, যিখিনি মৰম, যিখিনি আশীৰ্বাদ হিচাপে মই পাইছোঁ, মই কেতিয়াও আশা কৰা নাছিলোঁ, কিন্তু পাই মই যথেষ্ট সুখী। লিখাৰ সময়ত কেনেকুৱা ধৰণৰ মনত চিন্তা চৰ্চা আছিল? উপন্যাসখন জন্ম দিয়াৰ আগতে বহুখিনি আচলতে পৰিকল্পনা কৰিবলগীয়া হয়, গতিকে উপন্যাসখনৰ সৃষ্টিৰ আগৰ প্লেনিংখিনি কেনেকুৱা ধৰণৰ আছিলে? আচলতে মই লিখা মেলা সিমান কৰোঁ বুলিও নকওঁ, কেতিয়াবা মাজে মাজে কিবা কিবি লিখোঁ, যিহেতু মই কৰ্পৰেট জগততে হয়, ব্যস্ততাখিনি গম পাইছে। কেতিয়াবা কিবা এটা লিখোঁ ফেচবুকতে, কেতিয়াবা আপডেট দিওঁ, কেতিয়াবা ডায়েৰীতে লিখি থওঁ, কেতিয়াবা মোবাইলৰ নোটপেডতে থাকি যায়। JEC পঢ়ি থাকোঁতে মই লিখিম বুলি ভাবিছিলোঁ, তেতিয়া সময় নহ'ল। কিন্তু যেতিয়া মই JECত পঢ়ি আছিলোঁ, বিভিন্ন ধৰণৰ চৰিত্ৰ মই লগ পাইছিলোঁ, আৰু মই মানুহক বিশ্লেষণ কৰি চাওঁ আচলতে। এই যে আস্থা, অৰ্ণৱ, উৎপল, নিশা, এইবোৰ JECত আছিলে। নাম বেলেগ হ'ব পাৰে, কিন্তু JECত আছিলে। যি বুজি পাব তেওঁ জানে সেয়া কোন আছিলে।
আৰু হয় কিছুমান ঘটনা কাল্পনিক কিন্তু সেইখিনি কথা আমি পাতিম এতিয়াই কিন্তু আমি গোটেইখিনি বস্তু আমি মানে অলপ ছাছপেন্স এটা থাকক সকলোৰে মাজত সেই আস্থা আৰু অৰ্ণৱো আচলতে কোন সেই আস্থা আৰু অৰ্ণৱ এটা আচলতে জিয়া কাহিনী নে সম্পূৰ্ণ কাল্পনিক কাহিনী সেইখিনিও আমি আমাৰ যিসকল দৰ্শক আছে তেওঁলোকক জনাবলৈ আমি চেষ্টা কৰিম লগতে পঢ়ুৱৈসকলকো জনাবলৈ চেষ্টা কৰিম আমি এটা ফোন আমালৈ আহিছে যিহেতু ফোনটো আমি লৈ ল'বলৈ বিচাৰিছোঁ হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' মই যোৰহাটৰ পৰা ক'লোঁ হয় আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ বৰ্ণালী শৰ্মা মই ইন্দ্ৰাণী শৰ্মা তেওঁক এষাৰ মাত মাতিব খুজিছিলোঁ হয় কওকচোন ইন্দ্ৰাণী শৰ্মা আপোনাক প্ৰথমতে শুভেচ্ছা জনালোঁ JEC উপন্যাসখনৰ বাবে অশেষ ধন্যবাদ পাঠকে আদৰি লৈছে আমি আদৰি লৈছোঁ হয় এগৰাকী লেখিকাৰ সফলতা এয়াই যে পাঠকে তেওঁৰ লিখনিটো আদৰি লওক হয় নহয় জানো হয় হয় ঠিকে আছে আপোনাৰ গা অসুস্থ বুলি শুনিছিলোঁ ভালে আছে ধৰিব পাৰিছে চাগে হয় ৰাতিপুৱা বেলা অলপ বেয়া আছিল মই যিহেতু বেংগলোৰৰ পৰা আজিহে আহিছোঁ 3টা বজাত মোৰ ফ্লাইট আছিল তাৰ আগত মই ডক্টৰক দেখাই দৰৱ খাই তাৰ পাছত আপোনালোকৰ মাজলৈ আহিছোঁ ধন্যবাদ জনাইছোঁ আপোনাক আৰু এটা কথা ক'ব লাগিব আচলতে সেই যিটো মই প্ৰশ্ন কৰিলোঁ মানুহৰ যিটো আচলতে আগ্ৰহ বা যিটো আহ্বান মানে তোমাক জনাই আহিছিল যে লাইভত আহিব লাগে বেলেগ যদি নিউজ চেনেলত আচলতে লাইভত অহাৰ ব্যৱস্থা হোৱা নাই তেনেহ'লে ফেচবুক লাইভতেই আহক মুঠতে কথা পাতিবলৈ বিচাৰিছে গতিকে তাৰ কাৰণে আচলতে এনেদৰে ছাডেনলি ফ্লাইট লৈ অফিচৰ পৰা ছুটি লৈ আহিবলগীয়া হ'ল সেই ঘটনাখিনি চাগে ভাল লাগিছে ন মনটো ভাল লাগিছে যেতিয়া মানে তুমি এইটো অনুভৱ কৰা যে তোমাক এষাৰ মাত মাতিব খোজে কোনোবাই যে সেইটো এটা বেলেগ অনুভৱ মই এতিয়া ইনবক্সত কিছুমানে মেছেজ কৰে বা এইটোৱে লিখে মই সুধিলোঁ এদিন ছোৱালীজনীক কোৱা তাই কৈছে আপোনাক এনেই মাতি ভাল লাগে মোৰ সেইদিনাখন চকু পানী ওলাই গৈছে কাৰণ যিখন যান্ত্ৰিক জগতত মই থাকোঁ আমি অফিচৰ পৰা ওলাই অহাৰ পিছত আমি খুবেই অকলশৰীয়া সেইখন জগতত যদি তোমাক কোনোবাই এষাৰ মাত মাতিব খোজে সেয়া তাৰমানে এক অনন্য অনুভূতি মই তোমাক বুজাব নোৱাৰোঁ সেইদিনা সেই মেছেজটো মই প্ৰায় 10 মিনিট সময় কান্দিছোঁ সেই ছোৱালীজনীলৈ এটা মৰম আৰু বহুত মেছেজ আহি যায় এতিয়াতো মই କ'ଣ କରୁଛୁ ତୁ କ'ଣ କରୁଛୁ କି ବେ ବର୍ଷା ହେଇକି ପୁରା କାଦ ମାଦ କରିଦେଇଛି ତ ବହୁତ ଭାଇ ତମ ଆଗରୁ ମୁଁ ଉଠେଇନି ହଁ